নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলত। আজি আমি আপোনালোকৰ বাবে এটা বৰ্ডৰ ভিডিঅ' লৈ আহিছোঁ। এইটো একেবাৰে চিম্পল বৰ্ড, আপুনি ঘৰত কাটিবই নালাগে, একেবাৰে ৰেডিমেড বৰ্ড, যিটো আমি কম জ্ঞান বক্স বুলি আপোনালোকে ঘৰত মোবাইল চাৰ্জিঙৰ বাবে নিজাকৈ বৰ্ড বনাব পাৰে। আৰু বিভিন্ন ধৰণৰ কামৰ বাবে আপোনাৰ এক্সটেনশ্যন বৰ্ডৰ প্ৰয়োজন হয়। তেনেকুৱা এক্সটেনশ্যন বৰ্ডৰ বাবে আপোনালোকে ঘৰতে এনেদৰে জ্ঞান বক্সত চুইচ চকেট লগাই নিজাকৈ কানেকশ্যন কৰি এক্সটেনশ্যন বৰ্ড হিচাপে ব্যৱহাৰ কৰি আপোনাৰ মোবাইল হওক বা ইলেক্ট্ৰিকেল সামগ্ৰী এনেদৰে আপুনি চলাব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। তো এনেকুৱা ক্ষেত্ৰত আমাক এখন বৰ্ড লাগিব। আপোনাৰ চুইচ চকেট অনুযায়ী আপুনি ইলেক্ট্ৰিকেল দোকানত এই বৰ্ড পাই যাব। এইখন আমাৰ 6-way জ্ঞান বক্স হয়, দুটা চকেট আৰু 4টা চুইচ লগাম। তো এনেদৰে আমি চুইচ চকেটবিলাক লগাই একেবাৰে কটাই থাকে বৰ্ডখন। চুইচ বৰ্ড এনেদৰে আপোনাৰ কানেকশ্যন কৰিবলৈ হ'ল। চুইচ চকেট ইণ্ডিকেটাৰ ফিউজ যি লাগে আপোনাৰ এনেদৰে চাইড লগাই ল'ব পাৰিব। তো হৈ গ'ল আমাৰ বৰ্ডখন চুইচ চকেট ফিটিং কৰা। এতিয়া আমি এনেদৰে এডাল তাঁৰ এনেদৰে চেলাই ল'ম আৰু কানেকশ্যনৰ বাবে যিবিলাক চুইচৰ তলৰ কানেকশ্যনৰ কাঠ আছে সেইবিলাকত আমি এনেদৰে তাৰৰ পৰা গুণা উলিয়াই লৈ এনেদৰে তলৰ যিবিলাক চুইচ সেইবিলাক চুইচত আমি কানেকশ্যন কৰি যাম। মানে যিকেইটা চুইচ থাকে সেইবিলাক কানেকশ্যন হৈ যাব। আমি ভিতৰৰ চুইচকেইটা লাইটৰ বাবে ৰাখিছোঁ। আপোনালোকে দুটা চুইচ দুটা চকেট ল'লেও অসুবিধা নহয়। তো এনেদৰে আপোনালোকে তলত জাম্পাৰবিলাক এনেদৰে মাৰি ল'ব চুইচৰ তলৰ কাঠত। ইয়াত দেখিছে আৰু ভালদৰে টাইট দিলে হ'ল। ইলেক্ট্ৰিকেল কামত টাইটটো একেবাৰে জৰুৰী। লুজ কানেকশ্যন বহুত অসুবিধা হ'ব পাৰে। তো এতিয়া হৈ গ'ল আমাৰ তলৰ জাম্পাৰ যিটো চুইচ আছে সেইটো চুইচৰ ওপৰৰ ঘাটৰ পৰা আমি যিটো চকেট থাকে চকেটৰ যিটো এল থাকে এল ঘাট লেখাই থাকে চুইচৰ ওপৰৰ পৰা আনি এল ঘাটত লগাই দিলে হ'ল। এনেদৰে এইটো চুইচৰ পৰাও যিটো চকেট থাকিব চকেটৰ এল ঘাটলৈ এনেদৰে তাঁৰ এডাল লৈ গ'লে হ'ল। ইয়াত চাব পাৰে। আৰু তাৰপাছত আপোনাৰ এডাল কলা তাঁৰ লৈ যিটো চকেট থাকে বা প্লাগ থাকে প্লাগৰ এন ঘাটৰ পৰা সৌটো প্লাগৰ এন ঘাটলৈ এনেদৰে লৈ গ'লে হ'ল। দেখিছে এডাল চিনি পোৱাৰ বাবে মই কলা তাঁৰ দিছোঁ। দুডাল তাঁৰ বিশেষকৈ আমি নিউট্ৰেলৰ বাবে ব্যৱহাৰ কৰোঁ, চাব পাৰে। এনেদৰে দি আমি ভালদৰে টাইট দি ল'ম। ইলেক্ট্ৰিকেল কামৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল, যাতে নতুন নতুন ভিডিঅ' পালে আপোনালোকে পায়। তো এতিয়া ইণ্টাৰনেট কানেকশ্যন হৈ যোৱাৰ পিছত আমি যিটো মেইন চাপ্লাইৰ বাবে আমি এটা BTC তাঁৰ ল'ম। BTC তাঁৰ আপোনালোকৰ কপাৰ তাঁৰো ল'ব পাৰে। আমি চিনাক্তকৰণৰ বাবে আমি এটা BTC তাঁৰ লৈছোঁ, যাতে আপোনালোকে ভালদৰে চিনি পায়। তো BTC তাঁৰৰ ৰঙা তাঁৰডাল যে আছিল সেই তাঁৰডাল আমি চুইচৰ যিটো জাম্পাৰ লগোৱা আছিল তলত তাতে আমি লগাই দিলোঁ। যিটো কলা তাঁৰ আহিব সেইটো নিউট্ৰেলৰ পৰা নিউট্ৰেললৈ আনি এনেদৰে আমি টাইট দি ল'ম আৰু চকেটৰ নিউট্ৰেল ঘাটত এনেদৰে লগাই দিম। তো আল্টিমেটলি আমাৰ বৰ্ডটো কানেকশ্যন হৈ গ'ল। ভালদৰে চাওক, আপোনালোকে এনেদৰে সৰু সুৰা বৰ্ড নিজে ঘৰতে ফিটিং কৰি ল'ব পাৰিব, অসুবিধা একো নাই। ভিডিঅ'টো ভালদৰে চালে হ'ল, স্কিপ নকৰি। যদি আমাৰ চেনেলটো চাই ভাল পালে, ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ যিটো ইউটিউব চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া কানেকশ্যন হোৱাৰ পিছত আমি যিহেতু কাৰেণ্টটো বৰ্ডৰ পৰা আনিম, তো এটা আমাৰ 3-pin মাল্টিপ্লাগ ল'লে হ'ল। দোকানত গ'লে দি দিব এইটো। আৰু ইয়াতো এনেদৰে এল আৰু এন বুলি লেখা থাকিব। ৰঙা তাঁৰডাল সদায় এল, এন মানে লাইন বুজায় আৰু এন মানে নিউট্ৰেল বুজায়। ইয়াত আৰ্থিংটো নাই বাৰু, আৰ্থিং থাকিলে আমি চকেটৰ ওপৰত দিলে হয় এনেদৰে। ইয়াত চাব পাৰে আমি এল আৰু এন এনেকৈ লগাই দিয়াৰ পাছত তাৰ ওপৰৰ কভাৰটো এনেদৰে লগাই দিম আৰু স্ক্ৰুটো ভালদৰে টাইট দিম। ইয়াত দেখিব গৈছে টাইট দিলে হ'ল। এতিয়া আমি বৰ্ডখন কাম কৰিছে নে নাই সেইটো চেক কৰাৰ বাবে আমি এতিয়া ইয়াৰ বৰ্ডত এনেদৰে লগাই দিম 3-pinটো। 3-pinটো দিয়াৰ পাছত চুইচটো দিলে হ'ল। যদি চুইচটো অন কৰাৰ পাছত টেষ্টাৰে লাইনটো দেখায়, এটা চাব পাৰে লাইনটো দেখাইছে নে নাই। যদি দেখায় তেতিয়াহ'লে আমাৰ বৰ্ডখন ঠিক আছে।
ডাবল তাৰমানে পোৱা নাই চুইচটো দিলে টেষ্টাৰে লাঞ্চ হ'ব চুইচটো অন হৈছে আপোনালোকে দেখিব গৈছে তো এটা বাল্বতে আমি চেক কৰি চাম বোৰ্ডখন ঠিকে আছে নে নাই আপোনালোকে এনেদৰে চাব পাৰিব লাইটটো সোমাই দিয়াৰ পাছত এয়া চাওক লাইটটো জ্বলিছে তো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এনেকুৱা হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ